নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱাই আহিলো মা ঘৰলৈ। মা ঘৰত আজি ভাগৱত পাঠ আৰু নাম প্ৰসংগ আছে, লগতে ন খাব, ন খোৱা হোৱা নাছিল, সেইটো কাৰণে ৰাতিপুৱাই অহা হ'ল। ভাবিলো ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাব ভিডিঅ'টো চাই কেনে পালে। মোৰ ভিডিঅ'বিলাক যদি আজি আপোনালোকে প্ৰথমবাৰ চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভণিতে এয়া দাইল আৰু পাচলি লৈ লৈছোঁ, ওলকবি আৰু আলু। ভাত কেইটামান বনাই খাই ল'ব লাগিব, ল'ৰাকেইটাকো খুৱাই ল'ব লাগিব। আৰু এইফালে ধুই আছে ভণ্টিয়ে মগু। প্ৰসাদবিলাক সোনকালে ধুই মেলি আজৰি হৈ গ'লে ভাল হয় আৰু বমাই দিছে লগতে। চাই থাকিব ভিডিঅ'টো আপোনালোকে। আৰু এয়া বমায়ে ধুইছে মগু। বাকলিবিলাক যাওঁতে বহুত দেৰি লাগে, এয়া ধুই হৈ গ'ল। মগু ধুই আছে আৰু এইফালে নামঘৰটো চাফ চিকুণ কৰি হৈ গ'ল। আৰু এইফালে বহি আছে মইনা আৰু ভণ্টিৰ ল'ৰা আছে, সিহঁতি আগফালে খেলি আছে দুইটাই। এজনী মাহীয়ে কিবা কৈ আছে, শুনিছা নাই? ব্লেডখন আকৌ কেলৈ লৈছা? এইটো কোনো এইফালে ষ্টাইল দিছে আৰু এইফালে এগৰাকী এইফালে এজনী বমা কাম কৰিব মৰিছে। ভকত এজন দুজনকৈ আহিছে আৰু এইফালে ভণ্টি আৰু বমাই দুজনী লগ হৈ চাহ দিবলৈ নিছে ভকতক। ভিডিঅ' কৰি দিছোঁ। ৰ'দত বহি গোপিনীসকলেও চব্জি কাটি আছে। এগৰাকী গোপিনীয়ে ভাত সেৱা দি আছে আৰু এইফালে পনীৰ আছে। পনীৰ দিয়ে আমাৰ সকাম পাতিলে, মাছ মাংস নচলে। আৰু এইফালে ট্ৰেক্টৰৰ ওচৰত খেলি আছে আৰু এইফালে ভঁৰালৰ তলতে বনাইছে ভকতসকলে। এজনী বন্দী হৈ এতিয়া আহিছে চিম্পিৰ লগত। ভালে লাগিব প্ৰসাদ অকল আপুনি আছে। ফটো মাৰিছা তুমি? চামুচবোৰ ৰাতি পাতি হৈ গ'ল। হয় নেকি?
নাম ভাগিলে আৰু মানুহবিলাক গৈও শেষ হ'ল। মইনা আৰু ভায়েকে লগ লাগি উঠাইকৰ লগত গৰু আনিছে। বৰ ফূৰ্তি গৰু আনিবলৈ পায়। খেদা কিলি কিলি কৰি দিবি। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি কেনেকুৱা পালে জনাব। মোৰ ভিডিঅ'বোৰ যদি আজি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই।